welcome to my YouTube channel Assamese Vlog. So guys, আজি মই বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিব ওলাইছো। মোৰ অলপ প্ৰব্লেম হৈছিলে, সো এইটো কাৰণে মই ভিডিঅ' বনোৱা নাছিলো। তো আজি মই দাদাৰ লগত গুৱাহাটীত আহিছিলো, কোৰ্টত কাছাৰীত। তো অলপ টাইম পালো কৰিবৰ কাৰণে, পাওঁতে মানে দাদা ক'লো ৰ'পত উঠিম বুলি। সো আজি হঠাতে মানে ৰ'পত আহি গ'লো দাদাৰ লগত কৰিবৰ কাৰণে। সো দাদাও ক'লে উঠিম বুলি। সো এনেকৈ আজি দাদাৰ লগত টাইম পাছ কৰিলোঁ মই। সো গাইজ আহক চাই লওঁ দাদাৰ লগত আজি কেনেকৈ টাইম পাছ কৰিলোঁ অলপ সময়। এয়া আমাৰ অলৰেডি, আৰু এয়াই হৈছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী। মজা লাগি আছে আজি ৰূপে, মজা মজা। দাদাক বহুত বহুত ধন্যবাদ আজি। পুৰা হনুমান গিয়াৰ লগাইছে, পুৰা স্পীড, মজা লাগিছে স্পীডটো ভাল। আৰু আমি এতিয়া আছোঁ একদম ব্ৰহ্মপুত্ৰৰ মাজত, একদম পুৰা মাজত আছোঁ ব্ৰহ্মপুত্ৰৰ। আৰু আমি এতিয়া পাম উমানন্দ আৰু উমানন্দ এইখন তলত উমানন্দ আপোনালোক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওঁ আমাৰ পুৰা একদম আমি যিটো মানে ৰূপেত যিখিনি মানুহ আহিছোঁ সেইখিনি পুৰা একদম ফটো উঠাত আৰু ভিডিঅ' কৰাত বিজি একদম চবৰে। এয়া আমি একদম পুৰা মাজত ব্ৰহ্মপুত্ৰৰ। এয়া চাওঁ, আৰু এইখন আপোনালোকে দেখিছেনে পানীৰ একদম এই পাহাৰৰ ছাইডত একদম এইখন যে আছে জাহাজখন ভূতভূতিখন, এইখন একদম মানে এইখন উঠিব মোৰ ইমান ভয় লাগে, মানে বহুত ভয় লাগে এইখনত উঠিব। মানুহ একদম ইমান ফুলকৈ উঠে, মানুহ একদম দাবি যায় এইখন তলত, একদম পানীৰ মানে একদম ইকুৱেল হৈ থাকে। ইমান ভয় লাগে এইখন উঠিব মোৰ, একচুৱেলি বহুত ভয় লাগে। এবাৰ মই আহিছিলোঁ সৰুতে, মোৰ ফ্ৰেণ্ডৰ লগতে আহিছিলোঁ। চ' মানে মই নুঠিলোঁ এইখনত, দৌৰিছোঁ মই উঠি পেলাই। ইমান পানী একদম লাগি থাকে, একদম একদম ইকুৱেল হৈ থাকে পানী। এয়া চাওঁ উমানন্দ, আমাৰ ইমান ধুনীয়া লাগে ওপৰৰ পৰা চাই, ইমান ধুনীয়া লাগে মানে ক'ব লাগিব আপোনালোকে। মজা লাগিছে, মজা। ৰূপৰ পৰা একদম অ' মাই গড ধুনীয়া লাগিছে দেই উমানন্দ। এই উমানন্দ মই আহি পোৱা নাই, চ' ওপৰৰ পৰা দেখিছোঁ। এয়া উমানন্দ বহুত 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 ভাল লাগিছে। এয়া ছাইডত গুৱাহাটীখন, এয়া তলত উমানন্দ নদীৰ মাজত, আৰু আমি গৈ আছোঁ উত্তৰ গুৱাহাটীলৈ এনেকৈয়ে ৰ'পৱেত উঠি। চ' আজি বহুত ভাল লাগিছে এনেকৈ আহি দাদাৰ লগত, মানে বহুত ভাল লাগিছে। এয়া আমাৰ দাদা, এইটো বহুত বহুত ধন্যবাদ দাদাক আজি মোৰ। এয়া আমাৰ ৰূপত উঠা মানুহখিনি, বহুত ভাল লাগিছে। ৱাও ধুনীয়া লাগিছে দেই। আৰু এইটোৱে হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ পৰা আহি থকা, আৰু উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণ গুৱাহাটীলৈ আহি থকা ৰূপৱে। এইয়া উত্তৰ গুৱাহাটী এইখন। চ' বহুত ধুনীয়া লাগিছে, ৱাও। এতিয়া আমি উত্তৰ গুৱাহাটী আহি পাবৰ টাইম হ'ল, চ' এইটো কাৰণে অলপ ৰূপৱেটো স্পীডটো কমাইছে। আৰু আমি সঁচাকৈ ৰূপৱেত উঠি আজি উত্তৰ গুৱাহাটী আহি পালোঁ। আৰু ইটো পাৰৰ পৰা ইটো পাৰলৈ ভাল লাগিছে আজি আহি। চ' বহুত ভাল লাগিল আজি আহি। চ' গাইজ আমি তাত বেছি টাইম নাথাকিলোঁ, চ' আমি জল্দিয়ে ঘূৰি আহিলোঁ। দাদাৰ ইম্পৰ্টেণ্ট কাম আছিলে কোৰ্টত, চ' এইটো কাৰণে আমি জল্দি ঘূৰি আহিব লগা হ'ল। চ' আমি যাওঁতে 5 মিনিট টাইম লাগিছিলে, আৰু এতিয়াও আহোঁতে 5 মিনিট টাইমেই লাগিব। চ' এনেকৈ আমি জল্দি ঘূৰি আহি
গুৱাহাটী আহি পালোঁ এতিয়া আমি ইম্পৰ্টেণ্ট কাম কৰিব লগাখিনি কাম কৰিম আৰু এতিয়া আমি শ্ল' কৰিছে ৰাখিব এতিয়া এয়া নামিব দৰ্জা খুলিব এতিয়া চ' দৰ্জা খুলিলে নামিম আমি ৰাখি দিয়া এয়া ৰখি আছে দৰ্জা খুলিব চ' এয়া দৰ্জা খুলি দিলে এয়া আমি নামিম এতিয়া এয়া দাদা নামি গ'ল আগত পূৰা একদম এয়া আমাৰ মানুহখিনি ৰখি অহা মানুহখিনি একেলগে যোৱা আৰু একেলগে আহিলোঁ চ' গৈছোঁ আৰু আহিছোঁ আমি 15 মিনিট তাত গৈ পেলাই বহিছোঁ চ' গাইছ বাই গাইছ